Hey guys, কি খবৰ? আমাৰ ভাল তোৰ কি খবৰ পিছে সেইটো ক অলপমান ঘৰৰ পৰা আহোঁগে মানে ঘৰৰ পৰা আহোঁগে এই তই এতিয়া ঘৰত নাই কি লেটিনত আছ নেকি আজি মোৰ মামাৰ এনিভাৰ্চাৰী আৰু মোৰ ভাইটিৰ মানে কাইলৈ বাৰ্থডে সেইটো কাৰণে মই অলপ ঘৰৰ পৰা আহোঁগে মানে সেইটো কথাও ক'বলৈ তই ইমান ভাজ লগাব লাগেনে মামাৰ এনিভাৰ্চাৰী আছে ভাইটিৰ বাৰ্থডে আছে কাম নাই Hey guys, গাইজ থাংকৈ লগাবি যেনেজনী পুৱা ষ্টাইলটো চাচোন তাই গাইজ ক'ৰ পৰা আহে কাম বন নাই কুকুৰীয়া কামৰ পিছত গাইজ खराब शुरू करते हैं बिना किसी बकचोदी के। নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে এতিয়া মাধুৰ্য 4X আজি আকৌ এটা লৈ আহিছোঁ ধামাকা ভিডিঅ' মাত্ৰ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু এই ভিডিঅ'টো অকল হাঁহি ধেমালিৰ কাৰণে বনোৱা হৈছে কোনেও যাতে ভিডিঅ'টো চিৰিয়াছলি নলয় বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ hey guys, কি খবৰ? আমাৰ ভাল তোৰ কি খবৰ পিছে সেইটো ক অলপমান ঘৰৰ পৰা আহোঁগে মানে ঘৰৰ পৰা আহোঁগে এই তই এতিয়া ঘৰত নাই কি লেটিনত আছ নেকি আজি মোৰ মামাৰ এনিভাৰ্চাৰী আৰু মোৰ ভাইটিৰ মানে কাইলৈ বাৰ্থডে সেইটো কাৰণে মই অলপ ঘৰৰ পৰা আহোঁগে মানে সেইটো কথাও ক'বলৈ তই ইমান ভাজ লগাব লাগেনে মামাৰ এনিভাৰ্চাৰী আছে ভাইটিৰ বাৰ্থডে আছে কাম নাই Hey guys, গাইজ থাংকৈ লগাবি যেনেজনী পুৱা ষ্টাইলটো চাচোন তাই গাইজ ক'ৰ পৰা আহে কাম বন নাই কুকুৰীয়া কামৰ পিছত গাইজ বাৰু বন্ধুসকল আমি গাইজৰ ওচৰৰ পৰা আঁতৰি আহি আমি যাওঁ বেলেগৰ ওচৰলৈ এইটো আকৌ কেনেকুৱা নাচ কেলা মই ভাবিছোঁ কাণত গামোচাখন লৈ আহিছে বোলো হৰিনাম এটা গাব থুই হৰিনাম গাবনে বাইদেউ দুজনী এইটো অন্যায় কৰিব নাপায় মই ভাবিছোঁ আপোনালোকে গামোচা লৈ আহিছে বোলো হৰিনাম এটা গাব সেইটো কাৰণে মই হাত চাপৰি বজাইছোঁ আপোনালোকে আকৌ পে বজাই আকৌ এইটো আকৌ কি নাচন দিছে নেপায় কাণত গামোচা লৈ এনেকুৱাকৈ নাচিব নেপায় বাৰু বন্ধুসকল আমি এতিয়া যাওঁ বেলেগৰ ওচৰলৈ रहा नहीं जाता এনেকুৱা হিজিৰা প্ৰকৃতি কিয় ধৰ মানে হে মই ভাবিছোঁ চুলি দীঘল এজনী ধুনীয়া ছোৱালী বুলি চুলি দীঘল ধুনীয়া ছোৱালী নহয় চুলি দীঘল ধুনীয়া হিজিৰাহে এইটো হেৰৌ বোপাই তোৰ যদি বেলেগ কাম নাই ধুনীয়াছে গাটো ধুই এই গেলা গৰমত কম্বল এখন লৈ শুই থাকি যা কিন্তু এনেকুৱা তথাপিতো তই হিজিৰা প্ৰকৃতি লৈ নাথাকিবি দেই যা ধুনীয়াছে কম্বল এখন লৈ শুই থাকি যা साले सवेरे सवेरे मनुष्य लोगों की मनुष्य शक्ल देख ली पता नहीं आज पानी भी नसीब होगा कि नहीं কেলা মতা ল'ৰাটো হয় মে তুমছে ৰুটি হু বুলি গান এটা লগাই লৈ নাচন ফালি আছেহি কেলা তোৰ অলপো লাজ নাপাৱনে হে মতা ল'ৰাটো হৈ যে ই মাইকী মানুহৰ প্ৰকৃতিবিলাক ধৰি থাকক হে কাম এটা ভিতৰত তলৰ বস্তুবিলাক কাটিয়ে ল'বি গম পালি তেতিয়া তোক একদম মাইকী যেন লাগিব তাই কটা নিধক বাৰু বন্ধুসকল আমি জিৰাটোৰ ওচৰৰ পৰা আঁতৰি আহি আমি যাওঁ বেলেগৰ ওচৰলৈ এই বাইদেউ আপুনি এই প্ৰাকৃতিক দৃশ্য দেখাইছেনে নে আপোনাৰ কিবা কিবিবোৰ দেখাইছে ৰাম ৰাম এইবোৰ মানে আপুনি কি দেখাই আছে হে আপুনি ভিডিঅ' বনাইছে বনাওক আপোনাৰ মুখখন দেখাওক কিনাৰত ধান গছবিলাক দেখাওক এই মানে কিবা কিবিবোৰ কিয় দেখাই আছে আপোনাৰ ইমানকৈ দেখাবলৈ মন গৈ আছে নে কিবা কিবিবোৰ হে ৰাম ৰাম আকৌ দেই আজিকালি কিছুমান ছোৱালীয়ে ভিডিঅ' বনায় ভিডিঅ' বনোৱাত আমাৰ প্ৰব্লেম নাই কিন্তু
সেইটো কিবা কিবিবিলাক কিয় দেখাই বনায়। উদাহৰণস্বৰূপে এই বাইদেউজনীকে আপোনালোকে চাই দিয়কচোন, ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰিছে। এনেকৈ ভিডিঅ' বনোৱাৰ পিছত আমি চাওঁ, আমি কিবা এটা কমেণ্ট দি দিওঁ, কিবা এটা ভালকৈ কওঁ বা বেয়াকৈ কওঁ যে এনেকৈ ভিডিঅ' নবনাবি, এনেকৈ বনাবি। তাৰপিছত কি আৰু চেচ, চফা, খালাচ দি দিব। বাৰু বন্ধুসকল, আমি এতিয়া কিবা কিবিবোৰ দেখাই থকা বাইদেউজনীৰ ওচৰৰ পৰা আঁতৰি আহি আমি যাওঁ এতিয়া বেলেগৰ ওচৰলৈ। কেলা মই ইমান ধুনীয়া ছোৱালীক ৰ'জ নেমাৰো কেলা, বাই বাই। वाह खराब हो जाएगा, मैं वाह अम्मा बहन पे आ जाऊंगा, मैं इनकी अम्मा बहन पे आ जाऊंगा मैं। আৰু এটা কথা, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু এইকেইদিন ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ মন চন ভাল নাছিলে, আপোনালোকেতো জানেই অসমত কি হৈছে, সেইটো কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। বাৰু আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকে যদি ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।